লখিমপুৰত বিজেপিক ৰুধিবলৈ কিমান সবল কংগ্ৰেছ ওলাইছে ইজনৰ পিছত সিজন টিকটৰ দাবীদাৰ 2024 বিধানসভা নিৰ্বাচনৰ বাবে এতিয়াৰ প্ৰায় ক্ৰমান্বয়ে সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে বুথ পৰ্যায়ৰ পৰাই বিজেপিয়ে চলাইছে কুচকাৱাজ পিছে এবাৰ বহি থকা নাই কংগ্ৰেছো সমষ্টি পুনৰ নিৰ্ধাৰণে সলাই পেলালে লখিমপুৰ সদৰ সমষ্টিৰ ৰূপৰেখা আঁতৰিল তেলাহীৰ বৃহৎ অঞ্চল নতুনকৈ সোমাল বগীনদী থৌথানী কদমাদী পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল ফলত এতিয়া ৰাজনৈতিক দলসমূহে পূৰ্বতকৈ কিছু নতুন চিন্তাৰে আগ নাবাঢ়িলে খোজে প্ৰতি বিপদ বিজেপি দলে সমষ্টিটোত মানৱ ডেকাক টিকট প্ৰদান কৰাটো এক প্ৰকাৰ নিশ্চিত কিন্তু কংগ্ৰেছে কাক প্ৰদান কৰিব দলীয় টিকট তাৰ মাজতে দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছে যুৱ নেতা ৰাতুল বৰাক নিযুক্তি দিলে মিডিয়া পেনেলিষ্ট হিচাপে চৰ্চা অনুসৰি ৰাতুল বৰাও সমষ্টিটোৰ বাবে টিকটৰ দাবীদাৰ ইফালে আমাৰ পূৰ্বৰ প্ৰতিবেদন অনুসৰি লখিমপুৰ সদৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ অন্যতম প্ৰবল দাবীদাৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই আৰু যুৱ নেতা মৌচম লাহন NZNews হাতত পৰা খবৰ অনুসৰি বগীনদীৰ নিকা ভাৱমূৰ্তিৰ যুৱ ব্যৱসায়ী মুনিন শইকীয়াও সমষ্টিটোৰ পৰা বিচাৰিব পাৰে দলীয় টিকট উল্লেখ্য যে এইবাৰ লখিমপুৰ সমষ্টিৰ জয় পৰাজয়ৰ বহুখিনি কথাৰ নিৰ্ণয় কৰিব বগীনদী থৌথানী কদমাদী পঞ্চায়তৰ ওপৰত গতিকে যুৱ ব্যৱসায়ী মুনিন শইকীয়াৰ এই তৎপৰতায়ো বিশেষ ইংগিত বহন কৰিছে পিছে নিৰ্বাচনলৈ এতিয়াও প্ৰায় 1.5 বছৰ আছে অনাগত দিনত লখিমপুৰ সদৰ সমষ্টি যে শাসক বিৰোধী উভয় পক্ষৰ বাবে আকৰ্ষণীয় হ'ব সেয়া নিশ্চিত দৃষ্টি নিবদ্ধ থাকিব NZ নিউজৰো নিউজ ডেস্ক NZ নিউজ